মোৰ মাটিখিনি মানে মোৰ মা দেউতাৰ মাটি হয়। গতিকে মা দেউতাৰ মাটিত মোৰ লগত কোনো আলোচনা নোহোৱাকৈ মোৰ বাইদেউ আৰু বাইদেউৰ ল'ৰাহঁতে লগ হৈ মানে মাটিখিনি তেওঁলোকে মোৰ পৰা দখল কৰে। মোৰ নাম শ্ৰী বিমলা বৰ্মন। এতিয়া কালি এটা হেৰি মোক দিছে বাতৰিত, মই 12 বিঘা মাটি দখল ধৰা বুলি। মই দখল কৰা নাই। আদিবাসী পৰিয়ালৰ মাটি দালালি কৰা সকল হুঁচিয়াৰ, আদিবাসী মাটিৰ ওপৰত দালালি কৰা সকল হুঁচিয়াৰ। रौतायाव हा दखल खालामनायनि हेंथायै दुलाराय आसाम आदिबासि फरायसा आफादा सोमावसारनायनि हेंथायै फिनजाथाय बिमला गौर बर्मननि। उदालगुरि जिल्ला सिंनि रौता भेलापारा गामिनि थागिबि रुंसारि दशरथ गौरनि मुङाव थानाय 12 बिघा 3 कथा 17 लेसा हाखौ दालालनि हेफाजाबै बिमला गौर आरो लक्षीराम तातीनि हेंथायै पुतुलि गौर आरो दुलाराय आसाम आदिबासि फरायसा आफादनि फारसेनिफ्राय अजद लाबोनानै सोमावसारनाय हाबाफारि लादोंमोन। नाथाय बिथांमोननि अजद लाबोनायनि सायाव नंखाय होनना खौरां बिजोंनि गेजेरजों खेंफोरथि होयो बिमला गौर आरो लक्षीराम तातीया। মোৰ নাম শ্ৰী বিমলা বৰ্মন। যোৱাকালি ৰৌতাৰ যি ভেলাপাৰাৰ 12 বিঘা মাটি আপুনি দখল কৰা বুলি এটা অভিযোগ আনিছিল পুতুলি গৌৰে, সত্যতাটো কিমান? এতিয়া কালি এটা হেৰি মোক দিছে বাতৰিত, মই 12 বিঘা মাটি দখল ধৰা বুলি। কি ক'ব, আপুনি দখল কৰিছে নে? মই দখল কৰা নাই। মই এতিয়া খেতিৰ কাৰণেহে মই সেইখিনি হেৰি কৰিছো। মোৰ মা দেউতাৰ মাটি। কিমান বিঘা মাটি কৰিছিলে আপোনালোকে? 6 বিঘা। আপুনি দখল কৰা বুলি কিন্তু তেওঁলোকে কৈছে। সেইটো তাৰমানে হেৰি কৰিছে, এইটো মিছা কথাই কৈ আছে। আপোনালোকে দখল কৰা নাই? নাই কৰা। আৰু আপোনালোকৰ যিজন লক্ষীৰাম তাঁতী, তেওঁ লক্ষীৰাম তাঁতীয়ে গৌৰৱ মৃত্যুৰ ভাবুকি দিয়ে বুলি কৈছে, কিমান সত্য? এইগিলা চব মিছা কথা। কিন্তু সত্য হেৰি হত্যা কৰিম বুলি কোৱা নাই, এইগিলা চব মিছা কথা। হত্যা কৰিম বুলি কোৱা নাই? পুতলি গড়ে মোৰ তাতে গৈছিল। ক'ত গৈছিল? মোৰ তাতে ঘৰত গুৱাহাটীত যায়, কিন্তু মোৰ ঘৰত কোনো নাই, মই একালে আছিলোঁ। থাকোঁতে সিহঁতে জবৰদস্তি মোৰ তাৰ পৰা চহী লৈ আহিছে উকা কাগজত। কিহৰ কাৰণে, কি বুলি কৈছে আপুনি? কৈছে মাটিখিনি মিলামিলি কৰিম আমি পিছত। এটা মুছলিম মানুহ লৈ গৈছে। কিমান দিন আগত? মা ঢুকাবাৰ 6 মাহ মান পিছত গৈছে। মোৰ নাম নাৰায়ণ তাঁতী। কালি এটা বাতৰি ওলাইছিলে, কওকচোন তাৰ বিষয়ে। তাৰ বিষয়লৈ মানে 12 বিঘা মাটি আমাৰ মাহীয়ে দখল কৰা আৰু লক্ষীৰাম তাঁতী মোৰ দাদা দখল কৰা বুলি এইটো নিউজটো মিছা কথা। যাতে আমি দখল কৰা নাই, মই তাৰ ভাইটি হয়। আমি খেতি কৰিবৰ কাৰণে আমি হাল মাৰিছোঁ, কঠীয়াও পেলালোঁ। তোমাৰ কালি মাহীয়ে ছাত্ৰ সন্থা ল'ৰা আৰু গাঁৱৰ মানুহ লৈ আমাৰ দখল কৰাৰ খুঁটি পেলাই দিছে আৰু তাক মাৰ ধমকি দিয়া বুলি লক্ষীৰাম তাঁতীয়ে মোৰ দাদা হয়, সি মিছা কথা কৈছে। কিবা যোনটো লক্ষীৰাম তাঁতীয়ে কৈছে মাহীক যে তাক মাৰিম বুলি কাটিম বুলি, কিন্তু সেইটো কোৱা নাই, এইটো মিছা কথা। আৰু আমি খেতি কৰিম বুলি কাৰণে আমি মাটিখিনি হাল বাইছোঁ, যাতে সি বেলেগ ভাবিছে আমি বেচিছোঁ কিনিছোঁ বুলি ভাবিছে। আমি একো কৰা নাইতো, আমি খেতি কৰিম বুলি কাৰণে আমি হাল বাইছোঁ। সেইটো কাৰণে আৰু আমাৰ দাদাৰ ওপৰত, লক্ষীৰাম তাঁতীৰ ওপৰত সি কৈছে মোক মাৰিম কাটিম এনেকা বুলি কৈছে, এইটো মিছা কথা কৈছে। দখল নহয়, আমি খেতি কৰিমহে। লৈ আনিছে। আৰু মোৰ মা তাতো কৈছিলে, মোৰ মা অসুখ, সেইদিনা মিয়া মানুহ এটা লগত লৈ গৈছে। তাক মই চিনিও পাওঁ আৰু মই আগতে আছিলোঁ আমাৰ মাহী তাত, আৰু 2 বছৰ ধৰি আছোঁ, খাইছোঁ বৈছোঁ থাকিছোঁ, সৰুৰ পৰা তাতে ডাঙৰ হোৱা নিচিনা হৈছে। কিন্তু সি মিয়া মানুহজনক মই আগৰ পৰাই তাত থকা দেখি আছোঁ। সি কৈছে মাটিখিনি তহঁতৰ আমি চবেই ভাই ভনীয়ে ভগাই ল'ম বুলি কৈছে। তেতিয়া আৰু আমাৰ দাদায়েও কৈছে কিয় তই চাইন মাৰিছ, যদি মায়ে কৈছে তো মাহীয়ে মাটি ভাগ
অধিকাৰ মোৰো আছে বুলি সেইকাৰণে চাইন মাৰি লৈ আনিছে বগা কাগজত।